এডলা টকা 10, 20, 50, 100 টকীয়াৰে ভৰি আছে ডলাখন। ৰাইজে সৰু সৰু কিছুমান পেকেট খুলিছে। প্ৰতিটো পেকেটৰ পৰা নোট উলিয়াইছে ৰাইজে। ৰাজহুৱাকৈ হিচাপ কৰিছে টকাখিনি। মুঠ প্ৰায় 52,000 টকা ওলাল বিড়ি চাদাৰ পেকেটত। কোনো ধন কুবেৰৰ এয়া ক'লা টকা নহয়, মূৰৰ ঘাম মাটিত পেলাই ঘটা ধনহে এয়া। এই ঠেলাখনে এইখিনি টকা অৰ্জনৰ মূল ভেটি। ঠেলাখনৰ চালকজন বৃহস্পতিবাৰে অকস্মাতে অচিন দেশলৈ গুচি গ'ল। এটা বাকচত চাদা বিড়িৰ পেকেটত পত্নীলৈ সাঁচি থৈ গ'ল এইখিনি ধন। পত্নীৰ প্ৰতি অগাধ ভালপোৱা মঙলদৈৰ দাহি বনিয়াপাৰাৰ ঠেলা চালক দেৱেন শৰ্মাৰ। প্ৰেম বিবাহ হৈছিল তেওঁলোকৰ। প্ৰেমৰ জোৰত তেখেতে মানে এজন এছচিৰ ছোৱালী বিয়া কৰাইছিল, আৰু ফলত তেখেতে তাৰ পৰা নিজৰ বাসৰ পৰাই এছচি এৰিয়াত আহি বাসস্থান কৰিছিল। একমাত্ৰ জীয়ৰীক বিয়া দিয়াৰ পাছত তেওঁৰ অবিহনে পত্নীৰ অৱস্থা ভাবিয়েই অঞ্চলটোৰ সকলোৰে চিনাকি ঠেলাৱালা দেৱেন শৰ্মাই পত্নীৰ অজ্ঞাতে এনেদৰে দৈনিক আৰ্জনৰ এটা অংশ সাঁচি থৈছিল। দেৱেন শৰ্মাৰ বৃহস্পতিবাৰে আকস্মিক মৃত্যুৰ পাছত শুকুৰবাৰে তেওঁৰ বাকচটো খুলি চাই বাক্ৰুদ্ধ হৈ পৰিল পত্নী। খোৱাখিনি খাইছিল, যিখিনি মানে ৰাহি হৈছিল সেই পইচাখিনি পত্নীৰ কাৰণে বিড়িৰ বাকচত থৈ দিছিল। বিড়ি বনাই পইচাটো বিড়ি বনাই থৈ দিছিল। তেওঁ ঢুকালেও পত্নী যাতে ভালে খাই থাকিব পাৰে। ঠেলাখনৰ চালক নোহোৱা হ'ল, কিন্তু দেৱেন শৰ্মাৰ পত্নীৰ বাবে ঘৰৰ লখিমীৰ ৰূপ ল'লে সাধাৰণ ঠেলাখনে। বাক্ৰুদ্ধ মহিলাগৰাকীয়ে স্বামীৰ স্মৃতি সুঁৱৰি এইদৰেই বহি পৰিছে ঠেলাখনৰ কাষত। মঙলদৈৰ পৰা গগন চহৰীয়া, প্ৰতিদিন টাইম। সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত। যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে, অমৃত চিমেণ্ট। শুনক নিজৰ ঘৰৰ স্পন্দন।